আজি খুব এটা দুৰ্ভাগ্যজনক এটা কথা আমাৰ মুছলপুৰ সমষ্টিত আজি যি এটা জইনিং কাৰ্যসূচী আছিলে এই জইনিং কাৰ্যসূচীত আমাৰ যি ৱাৰ্কাৰসকল আছিলে সকলোৱে এক্টিভলি লাগি পেলাই বহু BPFৰ ৱাৰ্কাৰ লগতে ৰাইজক আজি যোগদান কাৰ্যসূচী ৰখা হৈছিলে। আজি আচানক আমি গম পাবলৈ পালোঁ যে আমাৰ আইচাবাৰী প্ৰাইমাৰীৰ যি এজন মেম্বাৰ আমাৰ গিৰীণ ৰামচাৰী ডাঙৰীয়াক মানে একদম মানে খুব কষ্টৰে বহুত মানে হাৰ্মফুলি মানে এটেক কৰা হৈছে। আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যিহেতু আজি ৩,০০০ৰো ওপৰৰ আমাৰ BPFৰ কৰ্মীসকলে আমাৰ ইউপিপিএল দলত যোগদান কৰিছিলে। ইয়াৰে হয়তো মানে আক্ষেপ ওলোৱাৰ কাৰণে এখেতসকলে এনেধৰণৰ আক্ৰমণ কৰিছে। মই গৰিহণা দিছোঁ, মই নিন্দা কৰিছোঁ। আমি সদায় বিচাৰিছোঁ শান্তিৰে সমাজ এটা গঠন হওক। গতিকে আমি আজিও মই আহ্বান কৰিছোঁ এনেধৰণৰ আক্ৰমণ কৰি পেলাই শাসন চলোৱা এই নীতিবিলাক সকলোৱে এৰিব লাগিব। মই ধিক্কাৰ দিছোঁ আৰু মই পুলিচ প্ৰশাসনক মই বিচাৰ কৰাৰ কাৰণে যি দুৰ্বৃত্তসকলে আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰীসকলক অতিৰে যাতে মানে এৰেষ্ট কৰে আৰু উচিত যাতে শাস্তি দিয়ে সেই মই মানে আহ্বান আমাৰ পুলিচ প্ৰশাসন থাকিলে। তো আমি অতি দুখেৰে জনাওঁ যে আজি অদলবাৰী আঠিয়াবাৰী ভিচিডিচি আমাৰ ইউপিপিএল দলৰ এজন সক্ৰিয় কৰ্মচাৰী কৰ্মী গিৰীণ ৰামচাৰী দেৱ আঠিয়াবাৰী চক বজাৰতে সন্ধিয়া প্ৰায় ৬টামান বজাত আমাৰ কিছু দুৰ্বৃত্তই আক্ৰমণ কৰে, বেয়াকৈ মাৰপিট কৰে। আমি ইউপিপিএল দলৰ মই মুছলপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী হিচাপে মই অতি দুখ প্ৰকাশ কৰিছোঁ আৰু মই নিন্দা আৰু গৰিহণা যাচিছোঁ যে আজিৰ যুগত এই শান্তিৰ পৰিৱেশতো এতিয়া যিটো গণতান্ত্ৰিক ৰাজনীতিৰ যিটো পৰিৱেশ বাতাবৰণ, এই বাতাবৰণতো এতিয়া বল, ভয় আৰু ভাবুকিৰে মানুহক ক্ষতিগ্ৰস্ত কৰিব খুজিছে। তেওঁলোকে আমাৰ ইউপিপিএল দলৰ কৰ্মীসকলক ভয় খুৱাই বিভিন্ন ক্ষেত্ৰত ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু এইটো আমি ইউপিপিএল দলে কেতিয়াও সহ্য নকৰোঁ। এতিয়াও যিসকল দুষ্কৃতিকাৰীয়ে এনে অপচেষ্টা বা অপকৰ্মত জড়িত হৈ আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰোঁ যে তেওঁলোকে এতিয়াও সংস্কাৰ হওক, এতিয়াও তেওঁলোকে শান্তিৰ পথেৰে ৰাজনীতি কৰিবলৈ আগুৱাই আহক। যদি তেওঁলোকে যুক্তি আৰু পলিচিৰে ইউপিপিএলৰ লগত ৰাজনীতি কৰিব খুজিছে তেতিয়াহ'লে মষ্ট ৱেলকাম, কিন্তু তেওঁলোকে এনেকৈ ভয় আৰু ভাবুকিৰে অস্ত্ৰৰে ৰাজনীতি কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু আমি ইউপিপিএল দলে আমাৰ যি কৰ্মীক যি অত্যাচাৰ কৰিলে, যি মাৰপিট কৰিলে, ইয়াক তেওঁলোকক আমি সাৰি যাবলৈ নিদিওঁ। আমি তেওঁক আইনগতভাৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আমি জড়িত কৰি ন্যায় বিচাৰৰ কাৰণে আমি মুছলপুৰ ডিষ্ট্ৰিক্ট ইউপিপিএলৰ তৰফৰ পৰা আমি দৃঢ় সংকল্পবদ্ধ আৰু আমি সদায় প্ৰতিবাদ জনাই আহিম। আমাক ন্যায় লাগে। যি দুৰ্বৃত্তই, যি দুষ্কাৰীয়ে আমাৰ কৰ্মীৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, অন্যায়ভাৱে অত্যাচাৰ কৰিছে, ইয়াক আমাক কি দিব লাগিব? উপযুক্ত আমাক বিচাৰ দিব লাগিব। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্টৰ আৰু ৰি এছেছমেণ্টৰ কাম চলি আছে। যিসকলে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামবোৰ এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছ ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store
ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামবোৰ সমাধা কৰি ল'ব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ সমাধান কৰিবলৈ অসুবিধা হৈছে তেনেহ'লে আপুনি কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ অন্তৰ্গত ৱাৰ্ড কমিছনাৰৰ কাৰ্যালয়লৈ গৈ প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মখন সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিত হৈ যোগাযোগ কৰিবও পাৰিব। আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।